1850ত আপুনি ফোনত কথা পাতিম বুলি ভাবিলে আপোনাক বহুত বেছি সিম কাৰ্ড অপাৰেটৰৰ দৰকাৰ হোৱা নাছিল কাৰণ গাঁও চহৰ ডিস্ট্ৰিক্ট ৰাজ্য সকলোতে টেলিগ্ৰাফ সাৰ্ভিস ইউজ কৰা হৈছিল কমিউনিকেশনৰ কাৰণে এইটো এই কাৰণে কি ইণ্ডিয়া ইন্ডিপেন্ডেন্স হোৱাৰ আগতে ভাৰতত সাধাৰণতে টেলিগ্ৰাফ সাৰ্ভিস উলোৱা হৈছিল আৰু এই সিস্টেম ব্ৰিটিছে ইন্ট্ৰোডিউস কৰিছিল টেলিগ্ৰাফ সাৰ্ভিস ইণ্ডিয়া ইন্ডিপেন্ডেন্স হোৱাৰ পিছত BSNL বুলি কনভাৰ্ট কৰা হ'ল মাৰ্চ 2007ত BSNLৰ বছৰেকীয়া আয় আছিল 40,000 crore কিন্তু 2010ৰ পৰা আৰম্ভ কৰি আহিব লগা কেইটামান বছৰত পুৱাৰ টেকনলজি আৰু টাপ কম্পিটিশন আদিৰ কাৰণে BSNL ডিভেলপ হোৱা দেখা গ'ল আৰু ইয়াৰে পিছত সেপ্টেম্বৰ 5 2016ত ৰিলায়েন্সে জিঅ'ক ইন্ট্ৰোডিউস কৰে জিঅ' একচুয়ালি গুড টেকনলজিৰ লগতে ফ্ৰী 4G ইন্টাৰনেট লৈ হোৱা বাবে মাৰ্কেটত ভ্যালু বহুত বেছি পৰিমাণে বাঢ়ি গ'ল 2024ৰ মেলৈকে জিঅ' সাৰ্ভিস ইউজ কৰোতে কাৰো একো প্ৰবলেম হোৱা দেখা পোৱা নাছিল জুলাইত যেতিয়া জিঅ'ৰ ৰিচাৰ্জ প্লেন হাই গ'ল তেতিয়া বহুতে BSNL পৰ্ট কৰি কেনে BSNL সিম ইউজ কৰা ট্ৰেন্ড এটা শুনা গ'ল বৰ্তমান সময়ত BSNL ৰিচাৰ্জ কম হ'লেও দেশৰ বহুতো জায়গাত কানেক্টিভিটি ইস্যু দেখিবলৈ পোৱা গৈছে আৰু জিঅ'ৰ সাৰ্ভিস হাই হ'লেও গ্লোবালি ভাৰত কম টকাৰ ৰিচাৰ্জৰ ভিতৰত থাৰ্ড পজিশনত আছে ভিডিঅ' ভাল লাগিছে সাবস্ক্ৰাইবৰ বাটনটো টিপি দিয়ক বহুত বহুত ধন্যবাদ